প্ৰিয় গ্ৰাহক, আমাৰ দেশে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে, যি হাজাৰ অধিক লোকক প্ৰভাৱিত কৰিছে। ইয়াৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰিব পাৰোঁ তাৰ বিষয়ে জানো আহক। কৰোনা ভাইৰাছৰ স্পষ্ট লক্ষণসমূহ হ'ল শ্বাস-প্ৰশ্বাসত সমস্যা, অহৰহ ডিঙিত প্ৰদাহ, শুকান কাহ, উচ্চ মাত্ৰাৰ জ্বৰ। যদিহে আপুনি এই সমস্যাসমূহত ভুগিছে তেন্তে চিকিৎসকৰ ওচৰ চাপক তৎক্ষণাত। এই ভাইৰাছ কেনেকৈ বিয়পে জানো আহক। আক্ৰান্ত ব্যক্তিৰ সৈতে অতি ওচৰৰ পৰা আলাপ কৰা, আপোনাৰ চৌকাষে থকা কোনোজনে যদিহে কাহ মাৰে নতুবা হাঁচি মাৰে, যদিহে আপুনি আক্ৰান্ত ব্যক্তিক স্পৰ্শ কৰে, নতুবা আন দেশৰ পৰা ভাৰতলৈ ঘূৰি অহা কোনো ব্যক্তি। যদিও কৰোনা ভাইৰাছে সাধাৰণতে আক্ৰান্ত কৰে বৃদ্ধ লোক আৰু ৰোগৰ পৰা ঠিক অলপতে উপশম পোৱা লোকক, কিন্তু এই ভাইৰাছে এজন স্বাস্থ্যৱান লোককো আক্ৰান্ত কৰিব পাৰে। যেতিয়া এজন ব্যক্তিৰ মাজত কৰোনা ভাইৰাছৰ লক্ষণ দেখা পায় তেতিয়া তেওঁলোকক লক্ষণসমূহৰ বিষয়ে জনাওক। তেওঁলোকক এটা মাস্ক দিয়ক। নিম্নতম 3 ফুট দূৰত্ব বজাই ৰাখক। তেওঁলোকক চিকিৎসালয়লৈ যাবলৈ অনুৰোধ জনাওক আৰু কৰোনা ভাইৰাছৰ বাবে পৰীক্ষা কৰিবলৈ কওক। তেওঁলোকক ঘৰতে থাকিবলৈ কওক আৰু চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত আঁতৰি থাকিবলৈ কওক। আপুনি কৰোনা ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে চাবোন আৰু পানীৰ সৈতে 20 ছেকেণ্ডতকৈ অধিক সময় ধৰি আপোনাৰ হাত ধোৱাৰ দ্বাৰা। আপোনাৰ মুখমণ্ডল, চকু আৰু মুখ স্পৰ্শ কৰাটো পৰিহাৰ কৰি। এখন মাস্ক পৰিধান কৰা আৰু কাহ মৰা বা হাঁচিওৱাৰ সময়ত আপোনাৰ মুখ আবৃত কৰাৰ দ্বাৰা। একান্তই প্ৰয়োজনীয় নহ'লে কাকোৱে স্পৰ্শ নকৰিব। তেওঁলোকক নমস্কাৰৰ সৈতে সম্ভাষণ জনাওক। নিয়মীয়া অন্তৰালৰ মাজে মাজে পানী খোৱাৰ দ্বাৰা। যেতিয়াই প্ৰয়োজন হয় হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব। বন্ধুসকল, 27খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 106টাতকৈও অধিক চৰকাৰী কৰ্তৃত্বপ্ৰাপ্ত VRDL কেন্দ্ৰ আছে, য'ত এজন আক্ৰান্ত ব্যক্তিয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰে। অধিক তথ্যৰ বাবে আপুনি চৰকাৰী হেল্পলাইন নম্বৰ 011-2397-8046 ফোন কৰিব পাৰে। স্বাস্থ্যৱান হৈ থাকক, সুৰক্ষিত হৈ থাকক।